নমস্কাৰ ওয়েলকাম টু মাই চেনেল বাবা ব্লগছ। সো গুড মৰ্নিং, নতুন ফ্ৰেছ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ওলাই যোৱা কাম আছে, সো ওলাই যাম। গোটেইখিনি কাম শেষ কৰি কথা পাতি আছোঁ। আমাৰ এটা ইউটিউব চেনেল আছে ফেমাছ ইণ্ডিয়া নামৰ, সো তাত ভিডিঅ' শ্বুট এটা আছে, তাৰ কাৰণে ওলাই যাব লাগিব। বিশেষ কাম একো নাই, সৰু ভিডিঅ' শ্বুট এটা তাত কৰিম। ফেমাছ ইণ্ডিয়াৰ লিংকটো মই তলত দি দিম, আপোনালোকে তাত গৈ ভিডিঅ'বোৰ চাব পাৰিব। চ' বলক একেলগে ওলাই গাড়ীত লগ ধৰি আছোঁ। ত' মোৰ গাড়ীখন ইয়াতে থৈ দিওঁ, এইফালেদি উঠাই আনি কালি ভিডিঅ'টো দেখাইছিলোঁ পৰহিৰ। ইয়াত থৈ দিওঁ মোৰ গাড়ীখন। ৰ'দ বতাহ বৰষুণ পৰি থাকে, এনেকৈ কভাৰ চভাৰ নলগাওঁ। এতিয়া ফেমাছ ইণ্ডিয়াৰ চলিব এতিয়া অলপ পিছত, যি পাৰোঁ দেখাম আপোনালোকক। এইজন আমাৰ টিম মেম্বাৰ অনাৰ ফেমাছ ইণ্ডিয়াৰ। চ' ভিডিঅ'বোৰ আৰম্ভ কৰোঁ আপোনালোকক দেখাই থাকিম এটা দুটা। একচুৱেলি কি হ'ল জানেনে, মোৰ এই চশমাযোৰত জ্বালা এটা মাৰিলোঁ। মানে পকেটত থওঁতে চশমাযোৰ ভাঙি গৈছে। চ' এই জইনটো ভাঙি গৈছে, জ্বালা এটা মাৰিলোঁ। 50 টকা লৈছে। কিমান দিছা? 30 টকা দিছোঁ। ঠিকেই আছে। সিহঁতেও চলিব লাগে, আমিও চলিব লাগে। নাই, বুঢ়াটো নামানে, মোক 50 টকাই লাগে। কান্দে, বুঢ়াটো কান্দে। 30 দিছা? 30 দিছোঁ আৰু 20 টকা আমাক চকলেট খাব দিয়ক, মোক চকলেট খাব দিয়ক। যোৱা ভাইটি যোৱা, হ'ব দিয়া। তোমালোকেও চলিব লাগে, আমিও চলিব লাগে, ঠিকে আছে। চ' দেৰি নকৰি, বেছি আমনি নকৰোঁ, যি পাৰোঁ এটা দুটা শ্বট দেখাম, সোমাই দিম, আপোনালোকে চাব আৰু ব্লগটো শেষলৈকে চাব। যোনবোৰ নতুন আহিছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা ধৰণৰ ব্লগ লাগে, কি টপিকৰ ওপৰত লাগে, সকলোবোৰ দেখাব চেষ্টা কৰিম। চ' আমাৰ ফাৰ্ষ্ট এপিছড চেছ। বহুত ৰ'দ দিছে, ৰখি কৰি আছোঁ। বেক চাইডে দেখাই দিছোঁ কেনেকুৱা ৰ'দ, কেনেকুৱা ৰ'দ, একদম হালধীয়া ৰ'দ। এইটোৰ ওপৰতে আজি ভিডিঅ' চাব আজি আপোনালোকে। আজি বেপাৰী চিৰিজটো আমি আকৌ আগবঢ়াম। লিংক থাকিব তলত ডেছক্ৰিপশ্যনত, আপোনালোকে চাব। সকলো ভিডিঅ' চাব, মৰম দিব। আৰু আমি দুজনে মিলি বেপাৰী চিৰিজ এটা আৰম্ভ কৰিছোঁ। মাজতে বজাই দিছিলোঁ বেপাৰী চিৰিজটো, ৰখি গৈছিলে মাজতে, কিন্তু আৰু আগবঢ়াব লাগিব। এতিয়া আকৌ আগবঢ়াইছোঁ বেপাৰী চিৰিজটো। যদি ভাল পায় আপোনালোকে কমেণ্ট কৰি জনাব, আৰু যদি বেয়া পায় তথাপি কমেণ্ট কৰি জনাব। আশীৰ্বাদ হিচাপে ধৰি ল'ম, ক'লে হ'ল। চ' ভিডিঅ'বোৰ চাই থাকক। চেছ হ'ল আমাৰ অলৰেডি। ক্লিপকেইটা দি দিম যদি পাৰোঁ, চাই ল'ব আপোনালোকে। এয়া ফেমাছ ইণ্ডিয়াৰ ভিডিঅ' ক্লিপ এটা দুটা এনেকৈ দেখাইছোঁ ক্লিপ। আপোনালোকে ডেছক্ৰিপশ্যনত গৈ পেলাই লিংকটোত ক্লিক কৰি দিলে আপোনালোকে ভিডিঅ'বোৰ দেখা পাব ফেমাছ ইণ্ডিয়াৰ। চ' নিশ্চয় ক্লিক কৰিব আৰু আমাৰ ভিডিঅ'বোৰ চাব। গৰমতে ৰখি অৱস্থা নোহোৱা হৈ গৈছে ভিডিঅ' কৰি। চ' চাই থাকক ভিডিঅ'টো, ভাল পাব। গাইজ, আমাৰ ভিডিঅ' খতম হৈছে, শেষ হৈছে। চ' এতিয়া যাওঁ ঘৰত, বহুত গৰম লাগিছে, গা চা ধুব লাগিব। এবাৰ গা ধুইছোঁ আৰু এবাৰ ধুব লাগিব। চ' বলক ভিডিঅ'টো শেষলৈকে চাই থাকিব, ঘৰত যাওঁ এতিয়া। চ' আমাৰ ফেমাছ ইণ্ডিয়া শ্বুটিং শেষ হৈছে। চ' এতিয়া যাব লাগে। মাস্কমেন কৰোণা আছে নাই গম নাপাওঁ, দেখা নাপাওঁ, কিন্তু মাস্কখন পিন্ধিব লাগে। মাস্কখন পিন্ধিব, চকুত ধূলি সোমাব, চশমাযোৰ মাৰোঁ, ছোৱালী চাবৰ কাৰণে নহয়। ত' বলক।
বেয়া ৰ'দ না কি যাবি কালি আহিবি ফোন কৰিম মই লগৰজনক থলোঁ এতিয়া ঘৰত যাওঁ ঘৰত যাই কথা পাতি আছোঁ পালোঁ বহুত গৰম লাগিছে গা চা ধুই ভাতটো খাই কথা পাতি আছোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যোনবোৰ নতুন আহিছে চ' মোৰ ভিডিঅ'বোৰ চাই থাকিব ইমানে বাই বাই